10টা বজাই নাই 9:30 বাজি গৈছে আৰু মোৰ লগত মানে আজি সাংঘাতিক ডাঙৰ কাম এটা হ'বলৈ গৈছে মানে অদ্ভুত কাম এটা আৰু প্ৰায়ে হয় এইটো কাম ইয়ানে কৰে কিন্তু মই আজি আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ মোৰ মুখখনৰ গতি ইয়ানে কি কৰিবলৈ গৈ আছে ইয়ানে মানে এইটো তাৰ যেতিয়া মানে মাজে মাজে উক উঠে সি মাজে মাজে এই কামটো কৰে মোৰ লগত আৰু আজিও তাৰ ৰাতিপুৱা শুই উঠাৰ পৰা এইটো কথা আৰু মই কৰিমেই মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কি কৰি আছে সি কি কৰিছা তুমি হা মোক মেকআপ কৰিবলৈ বস্তু উলিয়াই আছে আৰু মই মানে একেবাৰে মেকআপ চেকআপ নকৰা মানুহ মানে বিৰাট বেয়া পাওঁ নাজানোৱে কৰিবলৈ নাজানো আৰু মোৰ মেকআপৰ বস্তুও নাই যিকেইটা আছে সেইকেইটাকে ইয়ানে মাজে মাজে লেপি মেলি দিয়ে তাকে আজি একদম ৰাতিপুৱাৰ পৰা লাগি আছে মই তোমাক মেকআপ কৰিমেই মই দিয়া নাই কিয় দিম ন এনেই তাৰপিছত লাষ্টত ভাবিলোঁ যা কৰ আৰু যি কৰ বোলো যদি তেনেকৈ ব্যস্ত থাকিব বিচাৰিছ থাক আৰু সেইটো কাৰণে এতিয়া বোলো কৰিবলৈ দি দিওঁ আৰু আপোনালোকেও চাওকচোন কি বা ৰূপ কৰে মোৰ মুখখনৰ ভূতেই লাগিব মই সাহস কৰি আহিছোঁ আৰু মুখখন ডাঙৰ চাঙৰ পাই যে সেইটো কাৰণে চাগে কৰি ভাল পায় নেকি এসোপামান লেপি দিয়ে আৰু কিবা কিবি তাৰপিছত মই কৰি লওঁ ৰ'ব কিবা কৰে বিৰাট ভয় লাগিছে আপোনালোকক দেখুৱাম কাৰণে ভয় লাগিছে এনেই মোৰ এইটো এক্সপিৰিয়েঞ্চ আছে মানে মোৰ লগত চলিয়ে থাকে এইটো আৰম্ভ হৈ গৈছে মোক ভূত বনোৱা কাৰ্যসূচী মই সানি লওঁ নে কি ৰাম কি লগাইছা এইটো কি নাজানো এইটো ফাউণ্ডেশ্যন তোমাৰ মুখত লাগিছে তোমাৰ স্কিন বেয়া হৈ যাব ৰিয়ান তেনেকৈ নালাগে হাতেদিয়ে কৰা মোৰ এইবোৰ ব্লেণ্ডাৰ চেণ্ডাৰ একো নাই ইউজ কৰিলেহে থাকিব একো ইউজ কৰিব নাজানোৱে গোটেই বস্তু পেলাই শেষ এটা চাইডে দেখুৱাবই নোৱাৰি এইটো চাইডে কি হৈ আছে এইটো ন কি হৈ গ'ল অকণমান দেৰি বেছি হ'লে এনেই ভাঙি নাপেলাবি অঁ তুমি ইমান নহয় ভাঙি দিব ৰিয়ান ভাঙি দিব অঁ কিবা অঁ মা সেইটো আইচ নেকি অঁ মা এই ৰাম মোক ভাৱৰীয়া বনাব এতিয়া এইটো তাত নাহাকে ৰিয়ান এইটো চকুতে আঁকে অঁ ভগৱান কি কৰিব এতিয়া হ'ব দিয়া যি কৰে কৰক অঁ ভগৱান এই ৰাম ৰাৱণ এনেই মোৰ এইকেইডাল নাই আৰু এনেকুৱা লাগিছে অঁ মা ৰিয়ান প্লিজ ভাঙি থাকিলে এবাৰ বৰ ধুনীয়া লাগিছে ভগৱান আৰু লৈছে আঁকিবলৈ এবাৰ আইশ্বেডো গোটেই ভাঙিলে এটা কালাৰে লগাবি দেই হ'ল নেকি কি লগাবি অঁ লিপষ্টিক অঁ প্লিজ ৰিয়ান
যি পাইছে তাকে উলিয়াইছে অ' মা এবাৰ আকৌ কি জানে মাস্কাৰা ক'ত লগাই অ' মা সেইটোও জানো ইয়াত লগাইছে ভগৱান হৈ গ'ল দেই ইয়াত লগালো কি হয় এইবাৰ সীমাৰ লগাই আহিব লৈছে অ' মা মায়ে দেখি ভয় খাই গ'ল মায়ে কৈছে কুৰ্চিং সঁচাকৈ এইকেইটালতে কুৰ্চিঙতকৈ কম লগা নাই মোক কি কৰিলে চাওকচোন এইবোৰ ভগৱান এনেই অদ্ভুত আকৌ এতিয়া আৰু অদ্ভুত অকণমান বনাই লৈছোঁ ভয়ে খাব দেই ওচৰলৈ লৈ আহিছোঁ কৰা ভগৱান নাকটো চা কি হ'ল ভয় লগা হৈছে ন ভূত পোৱালি মাৰ মেকআপৰ বস্তু একোৱে নাই জানেনে কৈছোঁ যে মেকআপ কৰিলেহে মেকআপৰ বস্তু থাকিব বিয়ালে চিয়ালে গ'লেহে মেকআপ কৰা বোলে সেয়াও নকৰোঁ অকণমান কাজল লিপষ্টিক ফাউণ্ডেশ্যন বাছ কৰিব জানিলে মন যায় কিন্তু দেই লোকক দেখোঁ যেতিয়া ধুনীয়া ধুনীয়াকৈ ওলাই যায় খুব মন যায় কৰিবলৈ নাজানোৱেই কৰিবলৈ ধুনীয়া লাগিছে চব এতিয়া হৈ গ'ল দেই ইয়াত ভাল সাহস কৰিছোঁ আকৌ দেই আমাৰ মেকআপ আৰ্টিষ্টজনক আপোনালোকে চাওক আকৌ অঁ হাই কৈ দিয়ে আপোনালোকক যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে দেই অঁ মোক যোগাযোগ কৰিলে হ'ব কাৰোবাৰ বিয়া চিয়া থাকিলে কিবা মেকআপ কৰিব লগা থাকিলে কৰি দিবানে মেকআপ কৰি দিবা অঁ কি কৰি দিবা ভালকৈ কোৱা কি কেনেকৈ কৰি দিবা অঁ ৰাম কৃষ্ণ আৰু কি কৰোঁ এইবোৰ অঁ এইবোৰ কি ৰাম ৰাম কি আছে ইমান সেয়া চাওক হৈ গ'ল দেই মই ভাল সাহস কৰি এইবোৰ কৰিবলৈ আহিলোঁ এতিয়া মোৰ ফাইনেল ৰূপটো এইটো আপোনালোকে কেনেকুৱা পালে জনাব ৰাম ৰাম সেয়া আৰু এতিয়া এখন চাফা কৰোঁগৈ অঁ নেল পলিচো লগাইছিলোঁ দেই দেখুৱাবলৈকে থাকি গ'ল সেইটো মানে চেষ্টা কৰিছিলোঁ আৰু বেয়া লগা নাই পিছে নেল পলিচখিনি এতিয়া মুখখন চাফা কৰোঁ মইতো মানে মুখ চাফা কৰোঁতে একো ক্লিনজাৰ চিনজাৰ ইউজ নকৰোঁ আগতে কৰিছিলোঁ দেই তো আজিকালি মই নাৰিকল তেল দিহে মুখখন চাফা কৰোঁ এতিয়া মুখখন চাফা কৰাৰ আগতে আকৌ এই গোটেই ৰাজ্যখন মোৰ চাফা কৰিবলৈ আছে মই এইখন ফাৰ্ষ্ট মই এইখন চাফা কৰি লওঁ তাৰপিছত এইখন চাফা কৰোঁ আৰু এইখনত ইমানবোৰ বস্তু লগালোঁ নহয় স্কিনখনৰ চাগে কি গতিত হৈছে ঠিক নাই এতিয়াই হয় মুখখন চাফা কৰি লৈ পেলাই কিবা এটা লগাবও লাগিব নহ'লে এনেকৈ স্কিনখন থৈ দিলে আৰু এতিয়া ৰিয়ানে মোৰ স্কিনখনৰ ওপৰত যিমানখিনি অত্যাচাৰ চলালে মইতো কিবা এটা মানে স্কিনত লগাবই লাগিব স্কিন কেয়াৰ এটা কৰিবই লাগিব নহ'লে মানে কাষত আছে কমেণ্ট দিবই আৰু সঁচাকৈ নহ'লে বেয়া হৈ যাব মানে এনেই বেয়া আৰু কিমান বেয়া কৰিম আৰু সেইটো কাৰণে এতিয়া মই ফেচ পেক এটা বনাই আনিছোঁ একদম ঘৰত থকা বস্তু দি সেইখিনি এতিয়া মই স্কিনত লগাম কি দিছোঁ আপোনালোকক মই কৈ দিছোঁ ফেচ পেকটো বনাওঁতে মই ভিডিঅ' কৰিব থাকি গ'ল ইয়াত মই দিছোঁ 1 টেবুল স্পুন বেচন 2 টেবুল স্পুন কফি পাউডাৰ দিছোঁ কফি মানে নৰ্মেল আৰু আমি যিটো কফি ঘৰত থাকেই ন সেইটো কফি খোৱা কফিটো সেইটো আৰু তাত মই গাখীৰ দিছোঁ আপোনালোকে অকণমান দিছোঁ আৰু দেই আপোনালোকে দৈও দিব পাৰে তাৰ বদলি দৈ 2 চামুচ 2 টেবুল স্পুন মানে দৈ ইউজ কৰিব পাৰে মোৰ আজি দৈ নাই কাৰণে মই গাখীৰ দিছোঁ আৰু নেমু টেঙা ৰস দিছোঁ 2-3 টোপালমান আৰু মই তাত কি দিলোঁ এটা বস্তু দিছোঁ এইটো হৈছে সেইদিনাখন সদাবাহাৰ ফুলটো যোনটো নয়নতৰা বুলি কওঁ আমি সেই ফুলটোৰ ৰস মানে ফুলটো আৰু পাতটোৰ ৰস ইয়াত মিলাই লৈছোঁ অকণমান একদম অকণমান আৰু মানে সেই ফুলটোৰ সেইদিনাখন মই লগাইছিলোঁ যে গালত এটা মই ভিডিঅ' দিছিলোঁ যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো মই তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্সৰ তলত লিংকটো দি দিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব সেই পাতটো অকল সেই পাতটো মানে কেনেকৈ
স্কিনত ইউজ কৰিব পাৰি, স্কিনত এটা গ্লো আনে। আজি মই এতিয়া এইকেইটা বস্তু লগাম, আপোনালোকক দেখুৱাম কেনেকৈ লগাইছোঁ। এতিয়া মই হাতেদিয়ে লগাম, মই হাতেদি, ব্ৰাছ দিও আপোনালোকে ল'ব পাৰে, কিন্তু মই মানে হাতেদিয়ে ভাল পাওঁ বস্তুবোৰ কৰি। এতিয়া মোৰ এইখিনি লগাই হৈ গ'ল। এতিয়া মই এনেকৈ 20 মিনিটমান ৰাখি দিম, ৰাখি পেলাই একদম ঠাণ্ডা পানী দি মুখখন ধুই দিম। এতিয়া মই জাষ্ট গা ধুই আহিছোঁ, আহি পেলাই এতিয়া চাওঁ মোৰ স্কিনখনত কিমান গ্ল' আহিছে, কিমান মানে একদম চাফা লাগিছে ন স্কিনখন। মই একোৱেই ইউজ কৰা নাই। এতিয়া মই গাটো ধুই চিধা আহি পেলাই অকল সেন্দুৰকণ লগাই পেলাই মই ওলাই আহিছোঁ, না মুখত কিবা মইশ্চাৰাইজাৰ লগাইছোঁ না কিবা, একোৱেই লগোৱা নাই, কিন্তু স্কিনত ইমান বেছি মানে চাফা লাগে নহয় এইটো লগাই পেলাই। আপোনালোকে ট্ৰাই কৰি চাবচোন। আৰু যদি এই নয়নতৰা ফুলটো, যিটো সদাবাহাৰ ফুল বা নয়নতৰা, আমি নয়নতৰা বুলি কওঁ, আৰু সেই ফুলটো যদি আপোনালোকৰ ওচৰত নাই, সেইটো তেতিয়া স্কিপ কৰিব পাৰে, এইটো নালাগে। তেতিয়া আপুনি বাকীকেইটা ইনগ্ৰিডিয়েণ্টছ দি পেলাই, বেচন, কফি, নেমু, দৈ বা গাখীৰ, এইকেইটা দি পেলাই ইউজ কৰি চাব। ইনষ্টেণ্টলি মানে গ্ল' এটা আনিয়ে দিয়ে মুখত মানে। আৰু যদি আপুনি সপ্তাহত 3 বা 4 দিন ইউজ কৰিব পাৰে নহয়, আপোনালোকে নিজে গম পাব মানে এইটো কিমান বেছি ৱৰ্ক কৰে। মই খুব ভাল পাওঁ কিন্তু মানে পাৰ্চনেলি মই এইটো ইউজ কৰোঁৱে মানে। এইটো মই আজি তাতে ৰিয়ানে যিখিনি অত্যাচাৰ চলালে মোৰ স্কিনৰ ওপৰত, মোৰ কিবা এটাতো দৰকাৰ হৈছিলে, আৰু ঘৰত থকা বস্তু, সহজতে পোৱা বস্তু এইকেইটা লগাই চাব। আৰু যদি আজি ভিডিঅ'টো চাই পেলাই ভাল পালে, ৰিয়ানে যদি আপোনালোকক অকণমানো হুহুৱাব পাৰিলে মোক ভূত বনাই পেলাই, তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।